অংগনবাড়ী কৰ্মচাৰী হওক বা সহায়িকা হওক তেওঁলোকৰ দৰমহা কেতিয়ালৈকে বৃদ্ধি হ'ব, কিমানখিনি বৃদ্ধি হ'ব, এই বিষয়ত যথেষ্টখিনি কুৱেশ্যন আমি দেখিবলৈ পাওঁ। ইতিমধ্যে আপোনালোক সকলোৱে গম পায় যে অংগনবাড়ী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিক লৈ পেলাই মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে তেওঁ ঘোষণা কৰিছে যে অহা বাজেটত, চলিত যি বাজেট হৈ আছে সেই বাজেটত যেতিয়া তেওঁ বাজেট উপস্থাপন কৰিব, সেই বাজেট উপস্থাপন কৰাৰ পিছত তেওঁ বাজেটত সেই কথাখিনি ঘোষণা কৰিব যে দৰমহা আচলতে তেওঁলোকৰ কিমানখিনি টকা বৃদ্ধি হ'ব। এই বিষয়ে যিহেতু সকলোৱে জ্ঞাত, এতিয়া আমি জানিম যে তেওঁ সেই বাজেট উপস্থাপন কেতিয়া কৰিব, সেইখিনি কথা আমি জানিবলৈ চেষ্টা কৰিম আৰু সেইদিনাই আচলতে তেওঁলোকৰ যি দৰমহা সেই দৰমহা বৃদ্ধিৰ কথা তেওঁলোকে গম পাব। আৰু যদি আপুনি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, আমি এনেকুৱা ধৰণৰ খবৰবিলাক দিবলৈ চেষ্টা কৰোঁ। এতিয়া চাওক, ইয়াতে অসম বিধানসভাৰ 2025-26 বিত্তীয় বৰ্ষৰ বাজেট অধিৱেশন 17 ফেব্ৰুৱাৰী 2025 তাৰিখে আৰম্ভ হৈছে। এই অধিৱেশন 25 মাৰ্চ 2025 পৰ্যন্ত চলিব। আপোনালোকে গম পাইছে যে 17 ফেব্ৰুৱাৰীৰ পৰা এই অসম বিধানসভাৰ বাজেট আৰম্ভ হৈছে আৰু সেইটো 25 মাৰ্চলৈকে চলিব। আৰু ইয়াতে লিখিছে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে 10 মাৰ্চ 2025 তাৰিখে বিধানসভাত বাজেট উপস্থাপন কৰিব। তেওঁলোকে গম পালে যে 10 মাৰ্চ তাৰিখে বাজেট উপস্থাপন কৰিব মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে। এতিয়া আপোনালোকৰ কথাটো ক্লিয়াৰ হ'ল যে অংগনবাড়ী কৰ্মচাৰী হওক বা সহায়িকা হওক তেওঁলোকৰ দৰমহা এই 10 মাৰ্চ তাৰিখে তেওঁলোকে গম পাব যে কিমান টকা তেওঁৰ দৰমহা হ'ব পাৰে তেওঁলোকৰ।